হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম ইতিমধ্যে চলি আছে আৰু তাৰ মাজতে বহুতৰ প্ৰশ্ন আহিছে যে গেছ মাৰ্ক এইবাৰ দিবনে। বহুতৰ এক্সাম বেয়া হৈছে আৰু কিছুমানৰ এক্সাম বৰ ভাল হৈছে। গতিকে তোমালোকৰ এক্সাম কেনেকুৱানো হৈছে মোক কমেণ্ট ছেকশ্যনত জনাবা। আৰু তোমালোকৰ যদি কিবা ডাউট আছে, কিবা যদি প্ৰশ্ন আছে মোক কমেণ্ট ছেকশ্যনত সুধিব পাৰা। মই সেইবোৰৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম, মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু তোমালোকক এটা কথা কওঁ, মোৰ এটা হোৱাটছআপ চেনেল আছে, তলত লিংকটো দিয়া থাকিব, পিন কমেণ্টতো দি দিম আৰু ডেছক্ৰিপশ্যনতো দি দিম। তোমালোকে তাত জইন হৈ ল'ব পাৰিবা, তেতিয়া তোমালোকে ইনফৰমেশ্যনবোৰ আগতেই পাবা। এতিয়া আমি মূল কথালৈ আহোঁ, এইবাৰ আমাৰ গেছ মাৰ্ক দিবনে নিদিয়ে। প্ৰথমতে ময়ো ভাবিছিলোঁ, তোমালোকৰ চোৱা মেট্ৰিক পৰীক্ষাত আমাৰ গেছ মাৰ্কৰ ব্যৱস্থা আছে। গতিকে গেছ মাৰ্কৰ ব্যৱস্থা থাকোঁতেও তোমালোক আমাৰ পাছ কৰিবলৈ সক্ষম নহ'লা। গতিকে এইটো তোমালোকক আমাৰ ছেকেণ্ড এটা চান্স দিয়ে। আমাৰ বহুতে কৈ আছে যে সেইকাৰণে আমাৰ ছেকেণ্ড চান্স গুণে তোমালোকক গেছ মাৰ্কটো নিদিয়ে। মেট্ৰিক পৰীক্ষাত যিহেতু দিয়ে তাৰ বাবে তোমালোক পাছ কৰিবলৈ সক্ষম নহ'লা আৰু সেইবাবে তোমালোকক এইটো ছেকেণ্ড চান্স দিছে চৰকাৰে, গভৰ্ণমেণ্টে। গতিকে তোমালোকক গেছ মাৰ্ক কম্পাৰ্টমেণ্টেল এক্সামত নিদিয়ে। কিন্তু মই অলপ তোমালোকক কি কৰিলোঁ, ৰিচাৰ্চ কৰিলোঁ। ময়ো প্ৰথমতে ভাবিছিলোঁ যে গেছ মাৰ্ক নিদিয়ে কম্পাৰ্টমেণ্টেল এক্সামত। তাৰপিছত মই অকণমান ৰিচাৰ্চ কৰিলোঁ, দুই এজনক সুধিলোঁ। তেতিয়া মই গম পালোঁ যে আমাৰ কম্পাৰ্টমেণ্টেল এক্সামতো গেছ মাৰ্ক দিয়ে। ঠিক আছে, কম্পাৰ্টমেণ্টেল এক্সামতো আগৰ আমাৰ উদাহৰণ আছে গেছ মাৰ্ক দিয়া। গতিকে আগতে আমাৰ গেছ মাৰ্ক দিছে। গতিকে বহুতে কৈ আছে গেছ মাৰ্ক নিদিয়ে আৰু বহুতে কৈ আছে গেছ মাৰ্ক দিয়ে। গতিকে আগতে মই গম পালোঁ যে আগতে গেছ মাৰ্ক দিছে। গতিকে এতিয়ালৈকে পোৱা তথ্য অনুসৰি কম্পাৰ্টমেণ্টেল এক্সামত গেছ মাৰ্ক দিয়ে। এইবাৰ গেছ মাৰ্ক দিবনে নিদিয়ে এতিয়ালৈকে কোনো ন'টিছ অহা নাই বা একো ইনফৰমেশ্যন অহা নাই। যদি কিবা ইনফৰমেশ্যন আহে ৰিগাৰ্ডিং গেছ মাৰ্ক, তেতিয়া মই তোমালোকক লগে লগে দিবলৈ চেষ্টা কৰিম। তাৰ বাবে তোমালোকে কি কৰিব লাগিব জানানে? মোৰ লগত কানেক্ট হৈ থাকিব লাগিব। কানেক্ট হৈ থাকিবলৈ বেলেগ একো কৰিব নালাগে। ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি মোৰ লগত জইন হৈ থাকিলে হ'ব ইউটিউব চেনেলত। আৰু তোমালোকৰ ৰিজাল্টটো সোনকালে দিব। গতিকে ৰিজাল্টটো সোনকালে দিবলৈ গৈ আছে। ৰিজাল্ট কেতিয়ানো দিব মই সেই বিষয়টোৰ ওপৰত ভালদৰে ৰিচাৰ্চ কৰিম আৰু তোমালোকক খুব সোনকালে এটা ভিডিঅ' দিম। গতিকে তোমালোকে ভালদৰে পঢ়ি থাকা, এক্সামটো শেষ কৰা। তাৰপিছতে তোমালোকে হায়াৰ ছেকেণ্ডেৰী ধুনীয়াকৈ নাম লগাব লাগিব। সেই গোটেই প্ৰচেছবোৰৰ বিষয়ে মই তোমালোকক জনাই থাকিম। গতিকে তাৰ বাবে মোৰ লগত তোমালোক জইন হৈ থাকিবা। কিছুমান প্ৰচেছত যাব লাগিব আৰু তোমালোকৰ একো একাডেমিক ইয়েৰ লছ নহয়। তোমালোকে আকৌ লগৰ ল'ৰা ছোৱালীৰ লগতে হায়াৰ ছেকেণ্ডেৰী পঢ়িবগৈ পাৰিবা, ফাৰ্ষ্ট ইয়েৰ পঢ়িবগৈ পাৰিবা। আৰু মেইনকৈ তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী বেছিকৈ আমাৰ ক্লাছ আৰম্ভ হয় আগষ্টৰ পৰা। গতিকে আগষ্টৰ মানত তোমালোকে এডমিশ্যন ল'ব। আগষ্টত তোমালোকে লগৰ ল'ৰা ছোৱালীৰ লগতে আকৌ ক্লাছ কৰিবগৈ পাৰিবা। এডমিশ্যন তোমালোকৰ সোনকালেই হৈ যাব। ঠিক আছে তেতিয়াহ'লে, আৰু কিবাকিবি যদি তোমালোকৰ ডাউট আছে মোক কমেণ্ট ছেকশ্যনত জনাবা। ঠিক আছে, তোমালোক ভালে থাকা, কুশল থাকা আৰু চাই থাকিবা তোমালোকৰ মৰমৰ ইউটিউব চেনেল পাৰ্থ টিউটৰিয়েলছ। থেংক ইউ গাইছ।